বড়ো লেংগুৱেজ তাৰ পৰা শিকিলোঁ আৰু মই তাক ইংলিছ শিকালোঁ আৰু মই আছিলে মোৰ লগত সেই ল'ৰাটোৱে মোক হাপত মাৰি ধৰিলে ধৰি পেলাই কৈছে ছাৰ আপুনি বেয়া নাপাব মই আপোনাক বহুত দিন কষ্ট দিলোঁ ৰাখিলোঁ কিন্তু আৰু আমি এইটো কৰিবই লাগিব কৰি পেলাই হাপত মাৰি ধৰিলে আৰু ধৰাৰ পিছত যিকেইজন আছিলে গোটেইকেইজনে মোক ভৰি ধৰি সেৱা কৰিলে সেৱা কৰি বাইদেউ আৰু আছিলে দাদা আমি হ'লোঁ যথেষ্টখিনি সন্মান দিছিলে আপোনাক সেইটো সন্মান দিছিলে আৰু সন্মান দিছিলে এইটো কাৰণে কাৰণ ময়ো তেওঁলোক সিহঁতক মানে মোৰ ভাইৰ নিচিনা ভাবিলোঁ মানে এইবুলি নহয় যে মই কি কয় যে মই এজন হয় তেনেকুৱা ধৰণৰ ভাৱ মোৰ নাছিলে যিহেতু মই অলপ আগতে কৈছোঁ যে এই বস্তু আমাক দেউতাই শিকাইছিলে আদৰ্শ সেইকাৰণে সেই মই ৰাখি মই সিহঁতৰ লগত সদায় ভালেৰে আছিলোঁ সিহঁতক কৰিছিলোঁ সিহঁতৰ যদি কিবা বেয়া হয় মই শিকা আনকি এনেকুৱা এটা পৰিস্থিতি হৈছিলে এবাৰ মোক এটা ঘৰত AK-47টো সিহঁতে মোৰ থৈ গৈছিলে বিচনাত মানে মোক চাবৰ কাৰণে আৰু ইট ৱাজ লোডেড AK-47 এজন আছিলে জাব্ৰাং বুলি তাৰ নম্বৰ 2 আছিলে আৰু ৰঞ্জন দৈমাৰী অহা বুলি তেওঁলোকে কয় কিন্তু মই ধৰিব পৰা নাছিলোঁ কাৰণ তেওঁলোকতো ৰঞ্জন দৈমাৰীক লগ পোৱা নাছিলে আপুনি যদিও আহিছিলে কেম্পলৈ আহে খবলৈ যায় কিন্তু তেওঁলোকে নকয় যে এইজন ৰঞ্জনে কিন্তু জাব্ৰাঙক পাইছিলোঁ ইনফেক্ট জাব্ৰাঙৰ ঘৰলৈ আমাৰ পৰিয়ালো গৈছিলে সেইটো সময়ত মই অপহৰণৰ সময়ত গতিকে সেই হিচাপে পাইছিলোঁ আৰু এনে কিছুমান লিডাৰ আছিলে এজন লিডাৰ যিজনে মোক কিডনেপ কৰিছিলে সি একেবাৰে শেষৰ দিনলৈ 330 দিনলৈ মোৰ লগতে আছিলে সম্পূৰ্ণ আপুনি 330 দিন আছিলে তেওঁলোকৰ লগত হয় তাৰমানে মই 2nd মাৰ্চত মোক ৰিলিজ কৰিছে 8 এপ্ৰিলত মই হ'ল কিডনেপ কৰিছিলে আৰু 2nd মাৰ্চত মই জাব্ৰাঙৰ লগত কথা হৈছিলে আপোনাৰ এতিয়া সেইটোৱে মই কৈছোঁ কাৰণ এতিয়া সিহঁত জাব্ৰাং বুলি মই নাজানো পিছত সুধিলে সিহঁতে কৈছে কিন্তু তেওঁ জাব্ৰাং হয় বা তেনেকৈ সেইটো তেনেকৈ কৰা নাছিলে আৰু তেওঁৱে মানে ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ কৰিছিলে জাব্ৰাঙে মানে আমাৰ বাইদেউ এতিয়া নাই লিলি বৰদলৈ বাইদেউ ঢুকালে তেওঁ এই জাব্ৰাঙৰ লগতে যোগাযোগ কৰিছিলে মানে যেতিয়া এটা নেগচিয়েশ্যনৰ আৰম্ভ হ'ল আৰু সেইটো সময়ত কৰা হৈছিলে আপোনাৰ মুক্তিপণ সেইটো সময়ত ওলাইছিলে আপোনালোকৰ প্ৰায় 15 কোটি টকা বিচাৰিছিলে হয় বিশেষকৈ আপোনাৰ মুক্তিপণ হিচাপে আৰু সেইটো ডলাৰত বিচৰা হৈছিলে সেইটো সময়ত হয়নে কথাটো তেনেহ'লে সেই কথাটো আপুনি কি আপোনাক মুক্তিপণ দি ঘূৰাই অনা হ'ল নে সেই সময়ত কেনেকুৱা এটা পৰিৱেশ আছিলে সেইটো সময়ত এনেকুৱা হ'ল টাটা দিয়ে কৈছে আমি পইচা নিদিওঁ আৰু সেইটো সময়ত আমাৰ ইয়াত মুখ্যমন্ত্ৰী আছিলে শইকীয়া আছিলে কৈছে আমি পইচা নিদিওঁ গতিকে তাৰ বিনিময়ত আমি যদি ছ'চিয়েল ৱৰ্ক কিবা কৰিব লাগে আমি কৰিম সেইটোত আমি ৰাজি আছোঁ তাৰপিছত সেই কথাটো আমাৰ বাইদেউ লিলি বাইদেৱে তেখেতে আৰু মোৰ দাদাও গৈছিলে অৰবিন্দ বৰদলৈ গৈছিলে লিলি বাইদেউ বিশেষকৈ তেখেতে বড়ো জানিছিলে একদম ফ্লুৱেণ্ট ইন বড়ো লেংগুৱেজ সেইকাৰণে তেখেতে তেওঁলোকৰ লগত নেগচিয়েট কৰোঁতে এই কথাটো কৈছিলে যে আমি টাটা দি কনভিন্স কৰি পেলাই এটলিষ্ট তহঁতৰ ডেভেলপমেণ্টৰ কাৰণে ছ'চিয়েল ৱৰ্ক যিখিনি কৰিব লাগে মই দায়িত্ব ল'ম বাইদেউ কৈছে আৰু যে মই কৰিম সেই হিচাপে তেনেকৈ কৰা হ'ল ৰাউতাত ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট কৰা মই ৰিলিজৰ পিছত কৰা ডেট ইজ মাই ব্ৰেইন চাইল্ড একচুৱেলি ৰাউতাত যিটো আছে তাত এইটো এফিলিয়েটেড দিল্লীৰ লগত ৰানিং ভেৰি ৱেল এতিয়া চলি আছে তাত 3-4টা ডিচিপ্লিনো আছে সেইটো তাত কৰা হ'ল তাৰপিছত আমি কিছুমান আউটৰিচ প্ৰগ্ৰেম কৰিলোঁ আউটৰিচ প্ৰগ্ৰেম মানে মেডিকেল কেম্পৰ নিচিনা বা এম্বুলেঞ্চ দি দিয়া হ'ল গাঁৱত য'ত গাড়ী যাব নোৱাৰে তেনেকুৱা ঠাইত গৈ পেলাই বা সিহঁতে চিকিৎসা ল'ব নোৱাৰে ঠিক তেনেকুৱা ঠাইত কিছুমান কেম্প কৰা হ'ল তেনেকৈ বিভিন্ন ধৰণৰ কাম কিছুমান ছ'চিয়েল ৱৰ্ক কৰা হ'ল আৰু সেইটো কৰোঁতে তেওঁলোকে অলপমান এইটো মোৰ ৰিলিজৰ পিছত দেই আগতে নহয় তাৰমানে সেই মুক্তিপণ দিয়া নহৈছিল নেকি আপোনাক মুক্তি কৰিবৰ কাৰণে সেইটো মই ক'বলৈ অকণমান দিগদাৰী কিবা এটা আণ্ডাৰষ্টেণ্ডিঙত যদি আহিছিলে মই নাজানো সেইটো ইমানখিনি নাজানো কাৰণ সেইটো সেই বস্তুটো মোক একদম আন্ধাৰত থৈ দিয়া নিচিনা আৰু কোৱা নাছিলে কি হৈছিলে তেনেকৈ নাজানো সেইটো সময়ত অসমৰ মানুহেও আপোনাক খুব ভাল সঁহাৰি জনাইছিলে হয় এইটো কথা মই কেতিয়াও নাপাৰোঁ আৰু মানে সেইটো সময়ত মোৰ দুখ লাগি গৈছিলে যেতিয়া মই তেওঁলোকে পেপাৰবিলাক মোক দিছিলে দেই অসমীয়া পেপাৰ দিয়ে মোক সুধিছিলে কি পেপাৰ পঢ়িব ভাল পায় মই কৈছোঁ অসমীয়া পেপাৰ দিলেই ভাল পাম তাত লিখিছিলে যে গোটেই অসমবাসীয়ে 50 পইচাকৈ দি পেলাই যিটো পইচা উঠে সেই পইচাটো মোৰ মানে কৰিবৰ কাৰণে মুক্তিৰ কাৰণে সেই পইচাটো তেওঁলোকে দান দিব সেইটোত মই মোৰ সেইখন পঢ়ি থাকোঁতে পেপাৰ মানে মোৰ চকু পানী ওলাই গৈছিলে ইমান মানে লাগিছিলে তেতিয়া মোৰতো মানে অসমৰ মানে 50 পইচাকৈ গোটাই হ'লেও আপোনাৰ মুক্তিপণ কৰিছে মানে এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল যে কি কয় তেওঁলোকেও মোক এৰি দিব বিচাৰে মানে উগ্ৰপন্থীয়ে বা গভৰ্ণমেণ্টেও বিচাৰিছে কিন্তু এটা ষ্টেলমেটৰ নিচিনা গোটেই বস্তুটো মানে এইপিনেও আগনাবাঢ়ে সেইপিনেও আগনাবাঢ়ে এনেকুৱা এটা প্ৰেষ্টিজৰ কথাৰ নিচিনা হৈ গৈছিলে তো সেই তেতিয়া যেতিয়া এইখিনিত মানে অসমৰ ৰাইজে যে 50 পইচাকৈ দিম বুলি ক'লে তেতিয়া দিওঁতে মানে মোৰ খুবেই দুখ লাগিলে তেতিয়া মই ভাবিলোঁ মোক ইয়াৰ পিছত ৰিলিজ হোৱাৰ পিছত
তেতিয়া টাটাৰ চেয়াৰমেন ৰতন টাটাই মোক পাৰ্চনেলি ফোন কৰি কৈছিলে যে বলিন তই মানে ৱৰ্ল্ডৰ আমাৰ য'তেই আছে তই য'তেই তই পষ্টিং বিচাৰ মই পষ্টিং আমি তোক দিম সেইটো আমাৰ টাটাৰ পৰা মানে টাটা টি নহয় টাটাৰ পৰা এৱাৰ্ড এটা হ'ব তেতিয়া মই তেখেতক কৈছিলোঁ যে ছাৰ থেংক ইউ ছ' মাছ কিন্তু মই আপোনাৰ অফাৰটো মই ল'ব নোৱাৰিম কাৰণ আই অ' ছামথিং টু অসমৰ মানুহ ৰাইজৰ কাৰণে সেইটো মই ছেক্ৰিফাইচ কৰিছোঁ মানে মই নলওঁ সেইটো নালাগে মোক মই অসমতে থাকিম আৰু তেনেকৈ মই আফটাৰ এই গোটেই এপিছডটো হোৱাৰ পিছত মই টাটা টিতে থাকিলোঁ আৰু এটা কথা ওলাইছিলে যে আপুনি এটা উচ্চ পৰ্যায়ত কৰ্পৰেটৰ হাউচৰ আপুনি এজন শীৰ্ষস্থানীয় বিষয়া আছিল যে আপোনাক মুক্তি দিবৰ বাবে সেই সময়ত টাটা গ্ৰুপৰ ফালৰ পৰা এটা কৰ্পৰেট গ্ৰুপৰ ফালৰ পৰা এটা কৰ্পৰেট প্ৰেছাৰ আছিল নেকি দিল্লী বা দিছপুৰৰ ওপৰত এইটো আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পিনৰ পৰাও আছিলে যে কি কয় আৰু টাটা টিয়ে ডাইৰেক্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কৰিছিলে মানে কেনেকৈ কি কৰিব আৰু যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো উপদেশ দিছিল যিটো এডভাইচ দিছিলে সেই হিচাপে টাটা টিয়ে কৰিছিলে কামটো মানে সেইটো সময়ত ধৰক এতিয়া আৰ্মি আপোনাক উদ্ধাৰ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ ইনিচিয়েটিভটোক লৈ আপুনি কেনেকুৱা আছে হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আছিলে ৰাজ্যত নহয় তেখেতে বহুতখিনি কৰিছে আৰু এতিয়া মই তেখেতে ইমানখিনি কৰিছে কাৰণ মায়ে সুৰবলা বৰদলৈ তেখেত নাই এতিয়া প্ৰয়াত তেখেতে মোৰ এইটো কাৰণে ধৰ্মঘটো কৰিছিলে ফাষ্টিঙো কৰিছিলে আনকি টাটা টিৰ অফিচৰ সন্মুখতো কৰিছিলে আৰু তেনেকৈ তেতিয়া হিতেশ্বৰ শইকীয়াই মাৰ আগত আহি কৈছে বাইদেউ মই আপোনাৰ বলিনক মই উদ্ধাৰ কৰি আনিমেই সেইটো কৈছে দেই তেখেতে কৈছে আৰু যিদিনাখন মোৰ ৰিলিজ হৈছে লগে লগে ফোন কৰিছে মাক ফোন কৰি কৈছে যে বাইদেউ মই আপোনাক কৈছিলোঁ যে বলিনক মই উদ্ধাৰ কৰি আনিম চাওক মই বলিনক আনিলোঁ আৰু তেখেতে সেইখিনি বহুতখিনি কৰিছিলে এইটো ক'ব লাগিব আৰু যেনেকুৱা ধৰণে হওক কি কৰিছিলে নাজানো কিন্তু মোৰ উদ্ধাৰৰ কাৰণে মানে তেখেতৰ বহুতখিনি অৱদান আছে সেইটো সময়ত আপোনাৰ 330 দিন খুব কম সময় নহয় প্ৰায় 11 মাহ প্ৰায় বছৰে হ'ব সেই সময়ত আৰু এনেকুৱা কি কথা আপোনাৰ মনত আছে সেইটো সময়ত যিহেতু মই লিখিছিলোঁ ডায়েৰীবিলাক লিখিছিলোঁ এইদিনাখন মই গধূলি সময় বহি থাকোঁতে ঘৰত এটা ল'ৰা এটা আহিলে আহি পেলাই মোৰ ওচৰতে থিয় হৈ আছে তাৰপিছত আৰু তাক মই আগতে ইংৰাজী শিকাইছিলোঁ ইয়াই মোক কৈছে ছাৰ মই আপোনাক এটা কথা সুধিব খোজোঁ বেয়া পাব নেকি মই কৈছোঁ কোৱা কি তেতিয়া মই মানে মোৰ এইটো তুমি নিচিনা হৈ গ'ল সিহঁতে মোক তেনেকৈ এটা কৰিছিলে সন্মান দিছিলে দেউতা বুলিও কৈছিলে কিছুমানে তেনেকুৱা আৰু যেতিয়া ল'ৰাবিলাক যেতিয়া গুচি যায় এসপ্তাহ 10 দিন গুচি গ'লে মোৰ ভৰিত ধৰি সেৱা কৰি পেলাই গৈছিলে এনেকুৱা এটা মোৰ চিটুৱেশ্যন এটা হৈ গৈছিলে এনেকুৱা হৈ গৈছিলে তেতিয়া সেই ল'ৰাটোৱে মোক আহি ক'লে যে ছাৰ মোৰ এটা ভুল হৈছে মই কৈছোঁ কি ভুল হৈছে তেতিয়া ক'লে যে মই বহুত মানুহ মাৰিলোঁ দেই এনেকৈ কৈছে মাৰিছোঁ কিহৰ কাৰণে কাৰণ আমাক এটা দিয়ে মাৰিবলৈ কয় গতিকে আমি মাৰিবই লাগিব আৰু নামাৰিলে আমাৰো বিপদ হ'ব তেতিয়া মোক ক'লে এতিয়া ভগৱানে মোক কৰিবনে নাই ক্ষমা খুজিবনে নাই এনেকৈ এইটো সাংঘাতিক কথা এটা কিমান বয়সৰ আছিলে খুব 18-19 বছৰ 19 বছৰ তেনেকুৱাই হ'ব তেতিয়া মোৰ মনত খুব দুখ লাগিলে মই ভাবিছোঁ এই ল'ৰাটো কিমানখিনি যিয়ে হওক সেই উগ্ৰপন্থী হ'ব পাৰে কিমান সৰল সি মোক সুধিব আহিছে যে কি কয় মানে ক্ষমা কৰিব নোৱাৰে মই কৈছোঁ মই তেতিয়া কৈছিলোঁ তাক যে চোৱা তোমাক ভগৱানে ক্ষমা খুজিব কাৰণ তুমি তোমাৰ ভুলটো উপলব্ধি কৰিছা সেইকাৰণে তোমাক ভগৱানে কৰিব তুমি তোমাৰ যিটো এতিয়া এইটো এটা ডিউটি বুলিয়ে লৈ ল'বা কৰ্তব্য তোমাক কৰিব দিছে তুমি কৰিবই লাগিব ভালে থাকা মই আশীৰ্বাদ দিওঁ কিন্তু দুখ লাগিলে সেই ল'ৰাটো অলপ দিনৰ পিছত তাক ইহঁতে মাৰি দিলে মানে সংগঠনৰ মানুহে মানে সেইটো পিছত গম পালোঁ আৰু মানে সেইটো তেনেকুৱা হৈছিলে আৰু এটা হয় কি মই এই এনেকৈ চাইকেলত ঘূৰি ফুৰোঁ নহয় ভূটানত থাকোঁতে তেতিয়া সিহঁতে মানে লৈ যায় নহয় এঠাইৰ পৰা এঠাইলৈ লৈ যায় সেই গ'লে ধৰা 5 কিলোমিটাৰ 6 কিলোমিটাৰ চাইকেল কৰা মোৰ সেই চাইকেল কৰা অভ্যাসটো আছিলে এইটো কাৰণে কাৰণ মই টাটা টিত থাকোঁতে সাধাৰণতে মেনেজাৰবিলাকে প্ৰায় আৰু গাড়ী চলাই বা মই চাইকেল চলাই ভাল পাইছিলোঁ মই চাইকেল চলাই আছিলোঁ গতিকে মোৰ সেই চাইকেল চলাই অভ্যাসটো আছিলে থকাৰ কাৰণে সেই তেতিয়া নেলৈ যাওঁতে এখন গাঁৱত সোমাওঁতে মই বহুতবিলাক কিতাপবিলাক আছিলে দেই তাতে এখন কিতাপ একদম এলাহান্ধু লাগি আছে মই সেইখন কিতাপখন এনেকৈ উলিয়াইছোঁ ঘৰত আৰু ক'লৈ লৈ যায়তো নাজানো সেই এলাহান্ধু সেই কিতাপখন উলিয়ালোঁ কিতাপৰ সেইখন এখন পঞ্জিকা এইটো ভগৱানে দিয়া নিচিনাই হ'ল সেইখনকে আনিছোঁ তাৰপিছত মই তেতিয়া সেই যিজন ইনচাৰ্জ থাকে ইনচাৰ্জক মই সুধিলোঁ যে এইখন এনেকুৱা এখন কিতাপ পঞ্জিকা আছে মই ল'ব পাৰোঁ নেকি তেতিয়া সিহঁতে কৈছে নাই আমি এইটো সুধিব লাগিব দেই তাৰপিছত এনিৱে সিহঁতে পিছত মোক দুদিনৰ পিছত ক'লে যে এখন আপুনি নিব পাৰে সিহঁতে আনি মোক দিলে পঞ্জিকা যিবিলাক শ্লোক লিখা থাকে নহয়
শ্লোকবিলাক থাকে নহয় যিমান থাকে সেইবিলাক মোৰ তেতিয়া মানে পাৱাৰ অফ কনচেনট্ৰেশ্যন ৱাজ ছ' গুড কিবা এটা পঢ়িলে মনত থাকি যায় নহয় গতিকে মই সেই পঞ্জিকাৰ শ্লোকবিলাক পঢ়িছিলোঁ পঢ়ি পেলাই যেতিয়া এঠাইৰ পৰা এঠাইলৈ 1.5 ঘণ্টা 2 ঘণ্টা চাইকেল চলাই যাব লগা হয় তেতিয়া সেই শ্লোকবিলাক মাতি যাওঁ মাতি গ'লে মোৰ 1 ঘণ্টা সময় কেনেকৈ গুচি যায় মই ক'বই নোৱাৰোঁ বৰ সুন্দৰভাৱে আপুনি ব্যৱহাৰ কৰিছিলে আপোনাৰ সেই সময়খিনি আচলতে খুব গুৰুত্বপূৰ্ণ সময় যে আপুনি এনেই আইডিয়েল হৈ বহি থকা নাছিলে খুব সুন্দৰভাৱে আপুনি পাৰ কৰিলে 1986 চনৰ পৰাই বিশেষকৈ সেই সময় বড়োলেণ্ডত এটা আন্দোলন আৰম্ভ হৈছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়ো আন্দোলন 1986 চন যেতিয়া সেইটো সময়ত অসমত ছাত্ৰ ৰাজনীতি আৰু শেষ হৈ এটা মূল ৰাজনীতিলৈ আহিছিল প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ 85 আৰম্ভ হৈছিল আৰু তাৰ ঠিক পিছৰ পৰাই ঠিক বড়োলেণ্ডত আন্দোলন আৰম্ভ হৈছিলে তো সেই সময়ৰ পৰাই আমি দেখিবলৈ পাইছিলোঁ যে সেই জনগোষ্ঠীটোৰ বিশেষকৈ মূলসুঁতিৰ যিখন তথাকথিত অসমীয়া বুলি কয় তেওঁলোকৰ প্ৰতি এটা বিৰোধৰ ভাৱ এটা গা কৰি উঠিছিলে আপুনি সেই সময়ত যে 93 সেইটো কিবা তাৰ আভাস পাইছিল নেকি কিয় এই ধাৰণাটো সৃষ্টি হৈছিল মই অলপমান পাইছিলোঁ কাৰণ সিহঁতৰ ল'ৰাখিনিয়ে মোৰ প্ৰতি এটা বেলেগ এটা হ'ল মানে ভাবিছিলে যে মানে যদি তেওঁলোকে তেওঁলোকৰ কথা মোৰ আগত কয় নিশ্চয় মই গৈ পেলাই আকৌ যেতিয়া হোৱাৰ পিছত কম ঠিক তেনেকুৱা এটা ভাৱ এটা লৈ পেলাই মোক কৈছিলে এনেকৈ ধৰণে কৈছিলে যে আমাৰ অসমীয়া মানুহৰ প্ৰতি আমাৰ এটা বেয়া ভাৱ হৈছে 86তে সেই তেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু মোৰ 93 কাৰণ তেওঁলোকে আমাক আমাৰ নিজৰ ভাই বুলি ভবা নাছিলে বুলি কৈছে তাৰোপৰি মানে সদায় এটা বেলেগ এটা ভাৱ লৈ ৰাখিছিলে আৰু দ্বিতীয়তে হৈছে কি অসমীয়া গাঁও এখনত যদি ডেভেলপমেণ্টৰ কাম হৈছিলে বা বেলেগ ধৰণৰ যি ধৰণে হয় সেইটো তেওঁলোকৰ গাঁৱত সেইটো নেগলেক্ট হৈছিলে সেইটো কৰা আৰু মই নিজে যেতিয়া মই তেনেকৈ মোক লৈ গৈছিলে মানে গাঁওবিলাকত তেতিয়া মই নিজে উপলব্ধি কৰিছিলোঁ যে কিছুমান গাঁৱত মানে বিশেষকৈ বড়ো গাঁওবিলাকত তেনেকুৱা একো কৰা নাছিলে কিন্তু ভেৰেজ আমাৰ অসমীয়া গাঁৱত মানে ভাল আৰু মানে 93ৰ কথা কৈছোঁ তেতিয়া তেওঁলোকে কৈছে যে এইকাৰণে আমি অসমীয়া মানুহৰ প্ৰতি অলপমান আমাৰ বিদ্ৰোহী ভাৱ এটা হৈছিলে আৰু তেতিয়া কৈছিলে যে সেইটো সময়ত আন্দোলন হৈছিলে আন্দোলনৰ সময়ত আমাৰ বড়ো কেইবাজনো এয়া হ'ল মানে ত্যাগ কৰিব লগা হ'ল ইয়াৰ কাৰণে কিন্তু যিখিনি আমি পাব লাগিছিলে বড়োখিনি আমি সেইখিনি পোৱা নাই সেইকাৰণে সেইটো এটা আমাৰ মনত এটা সদায় দুখ থাকিলে আৰু এই দুখটো সদায় থাকিব এই কথাটো সেই তাৰ আপুনি তাৰ উত্তৰত কিবা কৈছিলে তেওঁলোকক মোক খালি কৈছিলে তেওঁলোকে যে আপুনি যদি পাৰে যেতিয়া হোৱাৰ পিছত মুক্তি হোৱাৰ পিছত যদি আপুনি ক'ৰবাত ক'লে আমি ভাল পাম আৰু সেইটো কাৰণে মই যিবিলাক ডায়েৰী লিখিছিলোঁ সেই ডায়েৰীখিনি মোক লৈ যাবলৈ পাৰ্মিশ্যন দিছিলে নহ'লে নিশ্চয় নিদিলে হয় কাৰণ গোটেইখিনি মই লিখা আছিলে আৰু মোক কৈছে আপুনি যিহেতু আপোনাক জানে অসমত গতিকে এই কথাটো আপুনি উল্লেখ কৰিব আমাৰ ইয়াৰ কাৰণে আৰু সেইটোৱে এটা কাৰণ আমি যে উগ্ৰপন্থী হ'লোঁ এইটো এটা কাৰণ সেই সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আপুনি কিছুমান কাম কৰিছিলে হয় হয় মই মুক্তি হোৱাৰ পিছত তাতে কিছুমান ওদালগুৰিৰ ওচৰত কিছুমান গাঁও আছে তাত ল'ৰাবিলাক আছে আৰু মই টাটাটিত থাকোঁতে সেই ল'ৰাবিলাকে মোৰ তালৈ আহিছিলে দেই আহি পেলাই মোক কয় যে এনেকৈ ছাৰ আপুনি এইটো চাহৰ বিষয়ে ইমান জানে গতিকে আমাৰ চাহৰ বিষয়ে আমাক অলপমান কওক তেতিয়া মই তাৰ ওচৰৰ আমাৰ যিবিলাক কোম্পানী মেনেজাৰবিলাকক কৈ পেলাই তেওঁলোকক অলপমান দিছিলোঁ গছৰ পুলি দিছিলোঁ বা টেকনিকেল ন' হাও কেনেকৈ চাহ গছ লগাব লাগে কি কৰিছিলোঁ আৰু তেওঁলোকে মোৰ লগত এটা সম্পৰ্ক এটা আনিছিলে ৰিলেশ্যন আনিছিলে আৰু যেতিয়াই মানে কিবা এটা যদি দৰকাৰ হয় তেতিয়া মোৰ ওচৰলৈ আহে মই ইয়াত থাকোঁতে আহি পেলাই মোক কয় যে ছাৰ এইটো কি কৰিলে ভাল হ'ব কি নাই আনকি মই মুক্তি হোৱাৰ পিছতো মই সিহঁতৰ চাহ বাগিচা চাবলৈ গৈছিলোঁ আৰু এতিয়া সেইবিলাক খুবেই ভাল হৈছে মানে স্মল টি গ্ৰ'ৱাৰ ওৱান অফ দ্য বেষ্ট টি গান হৈছে আপোনাৰ সম্পৰ্ক আছিলে পৰৱৰ্তী সময়ছোৱাত এতিয়া আকৌ আপোনাৰ মুক্তিটো কেনেকৈ আহিলে বা সেই প্ৰক্ৰিয়াটো কেনেকৈ আপুনি প্ৰায় 330 দিন তেওঁলোকৰ লগত থাকিলে আপুনি গম পাইছিলে যে আপোনাক মুক্তি দিয়া হ'ব অলপ দিনৰ পিছতে বা কিবা খবৰ পাইছিল নি বা মুক্তিটো কি কাৰণে দিলে বা কেনেকৈ দিলে এইটো এটা ইণ্টাৰেষ্টিং সাধাৰণতে কি হয় তেওঁলোকে মুক্তিৰ কাৰণে বহুতবাৰ মই মাৰ্চত মুক্তি দিলে নহয় কিন্তু তাৰ আগৰ পৰা নৱেম্বৰ ডিচেম্বৰ মানৰ পৰা মানে অলপমান যোগাযোগ হৈ আছে তেতিয়া মই যে কৈছিলোঁ মোৰ বাইদেউ লিলু বাইদেউ তেওঁলোকৰ লগত যোগাযোগ কৰিছে তেতিয়া মানে অলপমান এটা সংকেত এটা দিছিলে যে মোৰো ৰিলিজ হ'ব কাৰণ গোটেই বস্তুটো এনেকুৱা হৈ গ'ল মানে তেওঁলোকেও বিচাৰিছে মোক ৰিলিজ দিবৰ কাৰণে বা গভৰ্ণমেণ্টেও বিচাৰিছে এনেকুৱা এটা হৈ গ'ল নহয় পৰিস্থিতি হোৱাৰ কাৰণে তেওঁলোকে ভাবিলে কেনেকৈ মানে বুলিন বৰদলৈক দিব পাৰি কিন্তু তেওঁলোকৰ তেনেকুৱা সময় সুযোগৰ কথা থাকে নহয় তেনেকুৱা কাৰণে গতিকে মোক এমাহ দুমাহৰ আগতে কৈছিলে যে ছাৰ আপোনাৰ ৰিলিজ দিব চাগে আমি অলপমান খবৰ পাইছোঁ আপুনি অলপমান এইবিলাক মানে কেডাৰখিনিয়ে কৈছিলে আপোনাক লিডাৰে কৈছিলে নাই লিডাৰ নহয় কেডাৰবিলাক কৈছিলে নহয় সেই এটা কমিউনিকেশ্যন সিহঁতৰ খুব ভালটো গতিকে সিহঁতে এনেকৈ কৈছিলে কিজানি এইকেইদিনৰ ভিতৰতে দিব পাৰে কিন্তু তেনেকৈ গৈ পেলাই দুমাহ পাৰ হৈ গ'ল মানে দুমাহৰ পিছত তেতিয়া দিলে কিন্তু সিহঁতৰ এটা আছে কি যেতিয়া মুক্তি দিয়াৰ আগতে সেইদিনাখন সিহঁতে
খুব ধুনীয়াকৈ খুৱায় দেই মাছে মাংসই আৰু চব খুৱায় আৰু লগতে সিহঁতে গোটেই সাজ পোছাকখিনি গোটেইখিনি দিয়ে তাৰমানে মোৰ জোতাৰ পৰা আদি কৰি গোটেইবিলাক নতুন কাপোৰ দি পেলাই সেইটো কৰি লৈ পেলাই সিহঁতে সেৱা এটা কৰে সেৱা এটা কৰি পেলাই এইখিনি দি দিয়ে আৰু দিয়ে ঠিক তেনেকৈ হ'ল আৰু মুক্তি দিওঁতে মোক অলপমান গুৱাহাটীত নহয় আৰু অলপ বহুত দূৰত পাহাৰৰ ওচৰতে মুক্তি দিছিলে সেইখিনি অহাৰ সময়ত মই আকৌ সেই ৰাতি প্ৰায় 10টা নে 11টা বজাত ৰাতি চাইকেল চলাই সেইখিনি হ'ল কেনেকুৱা মোক যিটো খবৰটো দিলে সেইদিনাখন ভালকৈ খোৱালে আৰু খুৱাই কাপোৰ কানি দি পেলাই সেৱা কৰিলে সেৱা কৰি ক'লে বোলে এতিয়া আমি চাইকেল দি যাব লাগিব 4 ঘণ্টামান চাইকেল চলাব লাগিব তাৰপিছত চাইকেল চলাই আহিলোঁ আৰু তেতিয়া মনৰ এইটো আছে যে মোকতো ৰিলিজ কৰিবই 4 ঘণ্টা ধুনীয়াকৈ চাই আহি এঠাইত পালোঁ এটা ঘৰ আৰু সেই ঘৰটোত মই যেতিয়া মোক প্ৰথম ভূটানলৈ লৈ গৈছিলে সেই ঘৰত আছিলোঁ আকৌ ঘূৰি আহোঁতে সেই ঘৰটো পাইছোঁ মানে সেই মানুহখিনি নহয় ভূটানৰ দাঁতিত আৰু সেইখিনি মানুহ মোক চিনি পাইছে কৈছে আৰু ছাৰ আপুনি আহিলে ভাল এতিয়া মুক্তি পালে যাব সেইখিনি ক'লে আৰু তাৰপিছত যেতিয়া মই যেতিয়া ওলাই আহিলোঁ তেতিয়া তাতে মোৰ বাইদেউ আৰু দাদা ৰবীন বৰদলৈ আৰু লীল মজিন্দৰ বৰুৱা তেওঁলোকে তাতে ৰৈ আছিলে ৰৈ থাকোঁতে তাতে অলপমান হ'ল বৰ চেণ্টিমেণ্ট হ'ল আৰু অলপমান ইম'চনেলো হৈ গ'লোঁ মই আৰু যিটো ল'ৰাই মোক ইমান 11 মাহ আছিলে মোৰ লগত সেই ল'ৰাটোৱে মোক সাপত মাৰি ধৰিলে ধৰি পেলাই কৈছে ছাৰ আপুনি বেয়া নাপাব মই আপোনাক বহুত দিন কষ্ট দিলোঁ ৰাখিলোঁ কিন্তু আৰু আমি সেইটো কৰিবই লাগিব কৰি পেলাই সাপত মাৰি ধৰিলে আৰু ধৰাৰ পিছত যিকেইজন আছিলে গোটেইকেইজনে মোক ভৰি ধৰি সেৱা কৰিলে সেৱা কৰি বাইদেউ আৰু আছিলে দাদা আমি হ'লোঁ যথেষ্টখিনি সন্মান দিছিলে আৰু সন্মান দিছিলে এইটো কাৰণে কাৰণ ময়ো তেওঁলোক সিহঁতক মানে মোৰ ভাইৰ নিচিনা ভাবিলোঁ মানে এইবুলি নহয় যে মই কি কয় যে মই এজন হয় তেনেকুৱা ধৰণৰ ভাৱ মোৰ নাছিলে যিহেতু মই অলপ আগতে কৈছোঁ যে এই বস্তু আমাক দেউতাই শিকাইছিলে আদৰ্শ সেইকাৰণে সেই মই ৰাখি মই সিহঁতৰ লগত সদায় ভালেৰে আছিলোঁ সিহঁতক কৰিছিলোঁ সিহঁতৰ যদি কিবা হয় মই আনকি এনেকুৱা এটা পৰিস্থিতি হৈছিলে এবাৰ মোক এটা ঘৰত AK-47টো সিহঁতে মোৰ থৈ গৈছিলে বিচনাত মানে মোক চাবৰ কাৰণে আৰু ইট ৱাজ লোডেড AK-47 আৰু লৈ পেলাই মানে কৈছে যে এতিয়াতে থৈ গৈছোঁ যদি আপুনি যাব খোজে পলাব খোজে যাব পাৰে আৰু যিটো ঘৰত ৰাখিছিলে সেইটো চাইডত গোটেইখন পথাৰ মানে ওলাই যাব পাৰি আৰু পলাব পাৰি ইচ্ছা কৰিলে কিন্তু মই সেইটো টেষ্ট কৰিছিলে যে তাৰপিছত মই পিছদিনাখন ছাৰ মোক সিহঁতে ল'ৰা যিটো ইনচাৰ্জ থাকে নহয় সিহঁতে কৈছে যে আপোনাক চাইছিলোঁ আপুনি মানে কেনেকুৱা হে কৰে আৰু কিছুমান তেনেকুৱা মানে কি আৰু সিহঁতে বুজি পাইছিলে মোক আচল কাৰণটো হৈছে মোক বুজি পাইছিলে কেনেকুৱা মই মানুহৰ লগত কেনেকুৱা কৰোঁ এতিয়া সেইসকল সংগঠনৰ নেতা বৰ্তমান ৰাজনৈতিক প্ৰক্ৰিয়াটো যি ছিষ্টেমৰ বিৰুদ্ধে এটা সময়ত গৈছিলে তেওঁলোক ছিষ্টেমৰ এটা অংশীদাৰ হৈ পৰিল আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোক আহিছে এই ৰাজনৈতিক ক্ষেত্ৰখনত এই বিষয়টোৱে আপোনাক কেনেধৰণে প্ৰভাৱান্বিত কৰে আপুনি ইয়াক কেনেধৰণে আপুনি ল'ব বৰ্তমান ৰাজনৈতিক নেতা হৈ কাৰণে NDFB বহু নেতা এবাৰ BTAD ইলেকশ্যনতো খেলিছে জিকিছেও এই বিষয়টোক আপুনি কেনেদৰে ল'ব যে ছিষ্টেমৰ বিৰুদ্ধে গৈ ভাৰত বন্দুক লৈছিলে আৰু এতিয়া ছিষ্টেমৰ অংশীদাৰ হৈ পৰি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছতে এই প্ৰশ্নটোৰ উত্তৰ মই আপোনাৰ পৰা বিচাৰিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই বিৰতিলৈ যোৱাৰ আগতে সুধিব খুজিছিলোঁ যে যিসকলে আপোনালোকক অপহৰণ কৰিছিলে ৰাজনৈতিক ব্যৱস্থাটোৰ বিৰুদ্ধে হাতত বন্দুক লৈছিল তেওঁলোক এতিয়া ৰাজনৈতিক অংশীদাৰ প্ৰত্যক্ষ ৰাজনৈতিক অংশীদাৰ এই বিষয়টোক আপুনি কেনেভাৱে লৈছে এতিয়া চাওক BDR আজি যি হাগ্ৰামা থকাৰ পৰা 13 বছৰ আছিলে হাগ্ৰামা তেওঁ ডেভেলপমেণ্টৰ কাম বহুতখিনি কৰিছে সেইটো মানিব লাগিব এতিয়া যিহেতু যিখিনি আগৰ বন্দুকধাৰীসকলে যে এতিয়া আগবাঢ়ি আহিছে ৰাজনীতিলৈ আহিছে তেওঁলোকে এটা বস্তু বিচাৰিছে তেওঁলোকে যে কেনেকৈ বড়োলেণ্ড বা BTRৰ গোটেইখন উন্নতি হয় ডেভেলপমেণ্ট ভাল হয় গতিকে তেওঁলোকে এতিয়া গোট হৈছে গোটেইখিনি গোট হয় কিন্তু অলপমান ভয়ৰো কথা আছে গতিকে গোটেইকেইটা গ্ৰুপে যদি একেলগে লগ হয় এতিয়া ধৰ হাগ্ৰামাৰ গ্ৰুপটো আছে বা EPPLৰ প্ৰমোদ বড়ো সিটো খুবেই ভাল তাৰ খুব এগ্ৰেছিভ ভেৰি প্ৰগ্ৰেছিভ ল'ৰা গতিকে গোটেইখিনি গোট লৈ পেলাই তেওঁলোকে এটা মানে কেনেকৈ BTRৰ ভাল কৰিব পাৰে সেইটোৱে চাব আৰু মই বিচাৰোঁ যিহেতু তেওঁলোকে দুটা লাইফ দেখিলে আগৰখিনি বন্ধুতাৰী আৰু এতিয়া ইয়াত আহিলে গতিকে তেওঁলোকৰ হৈছে তেওঁলোক খুব ডিটাৰমিনেশ্যন আছে সিহঁতৰ মানে মই যিটো তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই দেখিছোঁ আৰু তেওঁলোকে খুব দে আৰ ভেৰি ইণ্টেলিজেণ্ট
মানে সকলো কথাৰে আৰু খুব ডিটেইলছত যায় কথাবিলাক পটকৈ মানে হুইমজিকেলি কিছু ডিচিশ্যন তেওঁলোকে নলয় গতিকে মই ভাবোঁ এইটো হোৱাৰ পৰা নিশ্চয় ইয়াৰ কাৰণে খুবেই ভাল হ'ব আৰু তেওঁলোকে একগোট হ'ব এতিয়া সময় ল'ব কিন্তু এতিয়া নহয় যেতিয়া গম পাব যে প্ৰমোদ বড়োৰ তেওঁৰ গ্ৰুপটোৱে এতিয়া কামবিলাক কৰি গৈছে তেতিয়া অট'মেটিকেলি হাগ্ৰামাও সেইটো তেনেকুৱা এটা কৰিব কিন্তু নন বড়োখিনি কি ধৰণৰ তেওঁলোকে একগোট কৰি আনিব পাৰে সেইটো চাবলগীয়া কথা সেইটো চাব নিশ্চয়কৈ ৰাজনীতিৰ কথা আহিছে যদি আপোনাৰ কথাটো সোধোঁ আপুনি যিহেতু কংগ্ৰেছৰ এগৰাকী নেতা আপোনাৰ এটা পৰম্পৰাও আছে আপোনালোকৰ ঘৰখনত মই সুধিব কৈছোঁ বৰ্তমান আপোনাৰ ৰাজনৈতিক ভৱিষ্যতৰ লক্ষ্য কি আপুনি কি ভাবি আছে বা কংগ্ৰেছৰ বৰ্তমান স্থিতিক লৈ আপোনাৰ মন্তব্য কি মইতো কংগ্ৰেছত বহু দিনৰ পৰা আজি 2001তে মই কৰিছিলোঁ 20 বছৰ হৈ গ'ল বহুত বছৰে 6বাৰ 7বাৰে মই মানে এছেম্বলিত হওক বা এমপিৰ কাৰণে মই চেষ্টা কৰিছিলোঁ কিন্তু কিবা এটা হ'ল মই পোৱা নাছিলোঁ কিন্তু তথাপিও যিহেতু কংগ্ৰেছ আমাৰ হাড়ে মগজুৱে তেজত সোমাই আছে গতিকে মই কেতিয়াও মানে কেতিয়াও ভবা নাই আৰু নাভাবোঁ যে মই কংগ্ৰেছৰ পৰা বেলেগ হ'ম আৰু কাৰণটো হৈছে কি কাৰণ মই মোৰ দেউতা গোপীনাথ বৰদলৈৰ মই আদৰ্শ এতিয়ালৈ ৰাখিছোঁ আৰু তেনেকুৱা পৰিস্থিতিও হৈছিলে যেতিয়া মোক বেলেগ পাৰ্টীয়েও মোক অফাৰ দিছিলে যে আপুনি কংগ্ৰেছ এৰি পেলাই কিন্তু মই কৰা নাছিলোঁ কাৰণটো হৈছে কি মই মোৰ দেউতা গোপীনাথ বৰদলৈৰ এইটো মই আদৰ্শ ৰাখিমেই লাগিলে মই ৰাজনীতিয়ে নকৰোঁ কিন্তু মই কংগ্ৰেছ আপুনি নিদিওঁ বুলি মই তেতিয়া মই এটা কৰিছিলোঁ এতিয়া হৈছে কি ইয়াত চব কথাতে অলপমান মানে ভাবিব লগাও হয় যে কি হ'ব কি নহয় কেনেকুৱা কিন্তু এতিয়া মই এনেই কংগ্ৰেছত APCCৰ ভাইচ প্ৰেচিডেণ্ট হৈ আছোঁ আৰু আগতে অল ইণ্ডিয়া প্ৰফেচনেল কংগ্ৰেছ এটা আছিলে তাতে মই প্ৰথম প্ৰেচিডেণ্ট মই আছিলোঁ আৰু কৰ্পৰেট ছেক্টৰ যিবিলাক আছিলে কামবিলাক সেইবিলাক মই চাইছিলোঁ আগতে এতিয়া খালি মই ভাইচ প্ৰেচিডেণ্ট হৈ আছোঁ APCCৰ আৰু ভৱিষ্যতে চাওঁ এতিয়া বিধানসভাও আহি আছে যদি কংগ্ৰেছে বিচাৰে যে পুলিন বৰদলৈক টিকেটটো দিলে আমাৰ কাৰণে ভাল বা তেনেকুৱা এটা যদি ভাবে যে তেওঁ প্ৰাপ্ত কেণ্ডিডেট তেতিয়া নিশ্চয় মই সেই কথাটো ভাবিম এতিয়া এটা সেইটোৱে সুধিব খুজিছোঁ বৰ্তমান ঠিক আছে আপুনি ইমানখিনি দেখিলে ৰাজনীতিও দেখিছে আপুনি সৰুৰে পৰাই বিজেপি চৰকাৰখন আপুনি এগৰাকী কৰ্পৰেটৰ শীৰ্ষ বিষয়া আছিল বিজেপি চৰকাৰ কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক এই সম্পৰ্কত আপোনাৰ মনোভাৱ কি বিভিন্ন ধৰণৰ সমালোচনা কৰা যে তেওঁলোকে কৃষক আন্দোলন চলি আছে মানে সাধাৰণ মানুহৰ বিৰোধী কিছুমান স্থিতি লোৱা বুলি কৈ আছে বা যিটো সমালোচনা হৈছে আপোনাৰ ব্যক্তিগত অভিমত কি এতিয়া চাওক বিজেপিয়ে বহুতখিনি কৰি আছে মানুহক মানে যিটো টোপ দিয়া বুলি কয় ধৰ বহুত ধৰণৰ আঁচনি কৰিছে এইটো দিছে সেইটো দিছে কৰি আছে কিন্তু তেওঁলোকৰ মানে মানুহৰ ওপৰত এটা এনেকুৱা এটা কি ক'ম আৰু ইম্প্ৰেশ্যন এটা দি দিছে যে বিজেপি অল ইন অল আৰু বেলেগ পাৰ্টি নাই আৰু আমাৰ অলপমান দুখৰ কথা যে আমাৰ অপজিশ্যন সদায় যেতিয়া হয় অপজিশ্যনটো ষ্ট্ৰং হ'লে তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত তেওঁলোকে অলপমান পিছুৱাই যায় কিন্তু সেই বস্তুটো আমি কৰিব পৰা নাই নিশ্চয় মোৰ ভাৱ দে মই ভুলো হ'ব পাৰে সেইটো হোৱাৰ কাৰণে সেইটো বিজেপিয়ে আপাৰ হেণ্ড লৈ আছে তাৰ ওপৰত আৰু মানে গোটেই বস্তুটো অলপমান চেটেলি ভেটেলি হৈ যোৱাৰ নিচিনা হৈ গৈছে এইটো হোৱাৰ কাৰণে ধন্যবাদ বলিন বৰদলৈ ডাঙৰীয়া খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আজি আমি প্ৰায় 27 বছৰ পুৰণা এটা অধ্যায় তেখেতৰ মুখৰ পৰা শুনিলোঁ আৰু বহুতে হয়তো সেই 27 বছৰ বৰ্তমান যুৱ প্ৰজন্মৰ বহুতেই সেই 27 বছৰ পূৰ্বৰ অধ্যায়টোৰ সম্পৰ্কত অৱগত নহয় তেওঁলোকেও গম পালে যে 1993 চনৰ 8 এপ্ৰিলৰ দিনটো কেনেদৰে আৰম্ভ হৈছিল আপোনাৰ কাৰণে 1993 চনৰ 8 এপ্ৰিলৰ দিনা আনদিনাৰ দৰে মই অফিচৰ পৰা ঘৰলৈ গৈ আছিলোঁ ঘৰৰ ওচৰতে সময় তেতিয়া 6টামান বাজিছে গধূলি আৰু নেক্সট ডে আছিলে ঈদ সেইকাৰণে মোৰ পৰিবাৰক মই ক'লোঁ যে এনেকৈ অহাকালি বন্ধ আছে গতিকে আমি অলপমান ওলাই যাওঁ কোৱাৰ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এনেকুৱা বেয়া সময় হ'ল যে মোৰ দুজন ড্ৰাইভাৰ থাকে দুজন ড্ৰাইভাৰে সেইদিনাখন ছুটীত আছিলে তো মই গাড়ীখন চলাই আহিছোঁ ওচৰতে ঘৰ বেছি দূৰ নহয় 5 মিনিটে লাগে আহোঁতে মাজতে দেখিলোঁ এখন গাড়ী আহিলে এম্বেচাডৰ আহিবলৈ গাড়ীখন ৰাখি দিলে মোক আগত ৰাখি পেলাই কোন স্থানত সেইটো বেলতলাত গুৱাহাটী মানে যিটো আগৰ পাছপৰ্ট অফিচটো আছিলে তাৰ দাঁতিতে তাত গৈ পেলাই মোক গাড়ীৰ পৰা নমাই আনিলে এম্বেচাডৰ গাড়ী আনিবলৈ সিহঁতৰ গাড়ীখনত ভৰাই দিলে ভৰাই দিওঁতে তেতিয়া মোৰ লগত মোৰ ভাগিনী এজনী আহি আছিলে তাইক খোজকাঢ়ি আহিছে তাইক মই সুধিলোঁ তুমি যাবা নেকি তেতিয়া কৈছে নহয় খুৰা মই নাযাওঁ তুমি গৈ থাকা বাইদেন এই গোটেই ঘটনাটো হ'ল মোক লৈ গুচি গ'ল আপুনি এবাৰ সোধা নাছিলে যেতিয়া আপোনাৰ গাড়ীৰ পৰা নমাই তালৈ লৈ তেতিয়া মই সুধিছিলোঁ সিহঁতে এটা সুধিছিলোঁ হুৱাইও দেই মই ইংৰাজীতে সুধি কাৰণ ল'ৰাকালতে দেখিছিলোঁ অলপমান স্মাৰ্ট বন্দুক চন্দুক দেখুৱাইছিল নেকি বন্দুক আছিলে সিহঁতৰ সৰু আছিলে এটা AK-47 আৰু সৰু বন্দুক দুটা দুই পিনে আছিলে
তাৰপিছত মই সুধিলোঁ ক'ৰ পৰা কৈছে আমি বড়ো চিকিউৰিটি ফ'ৰৰ পৰা আহিছোঁ আৰু এতিয়া মই কথা নকওঁ উইল টক টু ইউ লেটাৰ এনেকৈ ক'লে তাৰপিছত গাড়ীখনত লৈ গ'ল গাড়ীখনত গৈ পেলাই আমি এনেকৈ গৈ সেই এতিয়া য'ত মণিৰাম দেৱানৰ সেইটো আছে সেইপিনেদি এখন বড়ো গাঁও আছে বড়ো গাঁৱত তাত লৈ গ'ল তাত লৈ গৈ পেলাই গাড়ীৰ পৰা নামিলোঁ তাতে আৰু কেইটামান ল'ৰা উঠিলে 7টামান ল'ৰা উঠিলে আৰু গোটেই ডাঙৰ AK-47 লৈ গোটেইবিলাক মোক মাজত বহাই লৈছে আৰু AK-47 লৈ সিহঁতে ল'লে লৈ পেলাই আমি লাহে লাহে পাহাৰত উঠিলোঁ গধূলি হৈছে আৰু তেতিয়া এপ্ৰিল মাহৰ 8 তাৰিখ কিন বৰষুণ দি আছে তাৰপিছত প্ৰায় 10মান বজাত ৰাতি মানে মোৰো ভাগৰ লাগিছে মইতো সেই ইয়াতে পিন্ধি আছিলোঁ আৰু যেনেকৈ অফিচত যোৱা কাপোৰে তেতিয়া সিহঁতে মোক ক'লে যে এটা কাম কৰোঁ আপুনি অলপ 10-15 মিনিট ৰেষ্ট লওক এইটো বৰ ইণ্টাৰেষ্টিং ৰেষ্ট ল'ব দি পেলাই সিহঁতে কি কৰিলে নিউজ পেপাৰ্ছ কিছুমান লৈ গৈছে নিউজ পেপাৰ্ছবিলাক বৰষুণত মানে ঘাঁহত সেইবোৰ নিউজ পেপাৰবিলাক পাৰি দিছে দি পেলাই মোক কৈছে আপুনি অলপ দেৰি তাতে ৰেষ্ট লওক তাৰপিছত মই ৰেষ্ট ল'লোঁ ৰেষ্ট লওঁতে গৰম কালিও আছিল মুকলি কাষৰ তলতে নেকি একদম মুকলি একদম পাহাৰৰ ওপৰত তাৰপিছত এটা ল'ৰা আহি পেলাই মোৰ ওচৰত আহি পেলাই মোক মানে সি গম পাইছে যে মই অলপমান ভাল পোৱা নাই আৰু অলপমান দিগদাৰী হৈ আছে কাৰণ মোক নিউজ পেপাৰ গোটেই মূৰৰ পৰা ভৰিলৈ একেবাৰে কাভাৰ কৰি দিছে তাৰপিছত মই লৰিব পৰা নাই তাৰপিছত সি তেতিয়া আহি পেলাই তাৰ শ্বাৰ্টটো খুলি পেলাই মোক বিচিছিলে তেতিয়া মই মনে মনে ভাবিছোঁ সি তাৰ যদিও উগ্ৰপন্থী হয় কিন্তু সিহঁতৰ মানে হিউমেনিটেৰিয়ান কিবা এটা মৰম এটা আছে নহ'লে সি মোক কেতিয়াও নকৰিলে হয় মই এনেকৈ নিবিচাৰিলে তাৰপিছত মই ভাবিছোঁ এই ল'ৰাটোক মই কৰিব লাগিব মানে অলপ ভাল তাৰ লগত এটা সম্বন্ধ আনিব লাগিব প্ৰথম দিনৰ কথা এইটো তাৰপিছত আমি ৰাতি গৈ পেলাই এইপিনে পালোঁ কি কয় মেঘালয় পালোঁ মেঘালয় তাতে ৰাতি কেম্পত তাৰ পৰা আপোনাক মেঘালয়লৈ লৈ যোৱা হৈছিল মেঘালয় লৈ গৈছে তাতে ৰাতি থাকিলোঁ কেম্পবিলাক আছে আৰু এনেকৈ বহুত তেনেকৈ আমি 3 মাহমান তাতে থাকিলোঁ সেই কেম্পৰ পৰা কিন্তু কেম্পত মানে কি হয় তেওঁলোকে কেম্পবিলাক এঠাইৰ পৰা এঠাইলৈ লৈ যায় মানে খুব বেছি এসপ্তাহ এটা কেম্পত ৰাখে মেকশ্বিফ্ট কেম্প যিবিলাক থাকে নহয় তাৰ পৰা লৈ পেলাই এটা বেলেগ কেম্পলৈ লৈ যায় আৰু তাতে আকৌ থাকোঁ দৈনন্দিন জীৱন কেনেকুৱা আছিল সেই সময়ত দৈনন্দিন জীৱনটো বৰ ইণ্টাৰেষ্টিং মানে মই আই ৱাজ ভেৰি পাৰ্টিকুলাৰ পাৰ্টিকুলাৰ ইন দ্য চেঞ্চ মানে সেইকাৰণে মই সিহঁতক মই কৈছিলোঁ যে এনেকৈ মোক যিটো দিয়া যায় গাটো মই গা ধুব বিচাৰোঁ 8-9টা বজাত মোক গা ধুব গৰম পানী কৰি দিবা আৰু তাৰোপৰি যিখিনি লাগে খোৱা চোৱা সিহঁতে ৰাতিতে বনাই দেই কাৰণ ৰাতিটো বনোৱাৰ কাৰণটো হৈছে কিয় যে নহ'লে এই ধোঁৱাটো হ'লে গম পালে যদি আৰ্মি বা কিবা ওচৰত থাকে গম পাই যাব নহয় সেইকাৰণে ৰাতি বনাই পেলাই সোনকালে ৰাতিপুৱাই খুৱাই দিয়ে আৰু দিনটোৰ কাৰণে এনে কিবা বিস্কিট বা কিবা এটা তেনেকুৱা দিয়ে আৰু খাবৰ কাৰণে তো সেইটো মই আই ৱাজ ভেৰি পাৰ্টিকুলাৰ আৰু চবতকৈ অলপমান ভয় লগা আছিলে কাৰণ জংঘলৰ মাজত আমি যদি ইপিনে বাহিৰলৈ মাজতে কৈছোঁ আপুনি কেতিয়া গম পালে যে আপোনাক লৈ যোৱা হ'ল আপোনাক যে অপহৰণ কৰা হৈছে সেই মুহূৰ্তত আপোনাৰ অনুভূতিটো কেনেকুৱা আছিল অনুভূতি মই ভবাই নাই মই মানে তাৰ আগৰ দিনা দুদিন আগতে মই যিবিলাক মেনেজাৰলৈ মই চিঠি দিছিলোঁ চাৰ্কুলাৰ পঠিয়াই দিছিলোঁ যে তহঁতে অলপমান কেয়াৰফুল হৈ থাকিবি এতিয়া মানে অলপমান চিটুৱেশ্যন বৰ ভাল নহয় মানে কি একেপিনে যাব নালাগে ইউ চেঞ্জ ইউৰ টাইমিং ইউ ডোণ্ট ইউজ দ্য চেম তেতিয়া আহিছে তাৰপিছত সেই যেতিয়া মই সেইটো কথা ক'ব পাহৰি গ'লোঁ যেতিয়া তাত পাইছোঁ আহি পেলাই নেক্সট কেম্প যেতিয়া পাইছোঁ তেতিয়া তেওঁলোকে সেই বড়ো চিকিউৰিটি যিটো দলত মই কথা পাতিছিলোঁ সি মোক ক'লে যে আমি ডিমাণ্ড দিছোঁ 15 কোটি টকা নে 5 কোটি নে 15 কোটি 15 crores দিয়া হৈছে আৰু এখন চিঠি যাব আৰু কাক দিব লাগে মোক সুধিলে যে এইটো নামত কাক দিবলৈ এখন চিঠিখন পাব আমি মেছেঞ্জাৰ দি পেলাই পঠাই দিম এইটো সিহঁতে কৰি ল'লে আৰু ক'লে যদি আমি পইচাটো নাপাওঁ যদি নহয় তেতিয়াহ'লে ইউ উইল বি আণ্ডাৰ থ্ৰেট তেনেকৈ ক'লে মানে আৰু সেইটো সময়ত এই মেইন বিজনেছ মানে পিছলৈ জনা হ'ল আৰু মই কোন হয় প্ৰথমতে সেইটো জনা নাছিলে সিহঁতে সেইকাৰণে অলপ ৰাফ আছিলে সিহঁতে মানে থ্ৰেট কৰি থাকে আৰু মাজে মাজে যে যদি আমি এইটো নাপাওঁ ইমান দিনৰ 15 দিনৰ ভিতৰত যদি আমি নাপাওঁ পইচাটো তেতিয়াহ'লে আমি তোক মাৰিম আৰু এনেকুৱা ধৰণৰ কথা তেনেকৈ গ'লগৈ তাৰপিছত 27 এপ্ৰিলৰ দিনা মই ওপৰত আছোঁ তেতিয়া পাহাৰৰ ওপৰত মেঘালয়তে আছোঁ তেতিয়া সিহঁতে আহি ৰাতিপুৱাই খবৰটো দিলে যে এতিয়া কি কয় আৰ্মি এটেক কৰিব আহিব গতিকে আমি তাৰ পৰা শ্বিফ্ট কৰিব লাগে তাৰপিছত শ্বিফ্ট কৰোঁতে লগে লগে যিটো এটা মেকশ্বিফ্ট কেম্পবিলাক থাকে নহয় আৰু তাৰ আগতে মই যিটো কথা সুধিছিলোঁ আপুনি ৰাতিপুৱা কেই বজাত উঠিছিলে তেতিয়া তাত ৰাতিপুৱা ৰাতিটো খোৱা নহয় ৰাতিপুৱা তথাপি 7টা খোৱা নহৈছিল নেকি টোপনি নাহে নহয় আৰু বৰষুণৰ কালি একেবাৰে হৈ থাকে পানী আহি যায় কেম্পবিলাক সৰু সুৰা কেম্প আৰু মই ইয়াতে শুইছিলোঁ মাটিতে শোৱা হৈছিলে তাতেতো বিচনা বুলি একো নাই মাটিতে শুওঁ আৰু দি পেলাই গাটোকে কিবা কৰি কাভাৰ কৰি পেলাই তেনেকৈহে শুইছিলোঁ গতিকে ৰাতিটো তেনেকৈ টোপনি নাহে এটা ভয় ভয় ভাৱ থাকে আৰু ইপিনে হুলস্থুল হৈ থাকে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যদি ৰাতি তাত বাহিৰলৈ যোৱা হয় সিহঁতে এটা কোড এটা দি দিয়ে ছাপ'জিং আজি মোক কৈ দিব যে টাইগাৰ দেই সেইটো মই মনত ৰাখিব লাগিব এইকাৰণে মনত ৰাখিব লাগিব যেতিয়া মই বাহিৰলৈ ওলাই যাম তেতিয়া সেই সিহঁতে কৈ দিব টাইগাৰ তেতিয়া মই ৰিপ্লাই দিব লাগিব টাইগাৰ তাৰমানে মই এনিমি নহয় সেইটো মনত ৰাখিব আৰু যদি বাই চান্স যদি মই ভুল কৰোঁ তেতিয়া জানিব যে উলিয়াই দিব সেইটো তেনেকুৱা সিহঁতৰ কোড কিছুমান আছিলে ৰাতিটো খোৱা নহৈছিলে ৰাতিপুৱা সেই 7টা মানত উঠোৱাৰ পিছত সিহঁতে চাহ আৰু দি দিয়ে আনি পেলাই তাৰপিছত দুপৰীয়া সময় মই গা ধুই লওঁ মই কৈছিলোঁ গা ধুই ভাল মই কৰি তাৰপিছত 11টা 12টা মানত খাবলৈ দিয়ে
দি পেলাই তাৰপিছত মই খাবলৈ তেতিয়া সিহঁতে বেচিকেলি বইল ফুডটো দিছিলে বইল ফুড খাব দিয়ে আৰু প্ৰথমতে খুব বেয়া দিছিলে গাহৰি খাব দিছিলে মই কৈছোঁ সেইবিলাক মই নাখাওঁ মোক ভেজিটেবল এনেই ভেজিটেৰিয়ান খোৱা দিলেও মই ভাল পাম তেতিয়া সিহঁতে অলপমান চেঞ্জ কৰিলে আৰু মাছবিলাকে কৰি দিলে আৰু মানে সিহঁতে ভেজিটেৰিয়ান বস্তু দিয়ে আৰু বইল খোৱাৰ কাৰণটো হৈছে কাৰণ যদি কোনোবা শত্ৰু আহে এনিমি আৰ্মি আহিলে দৌৰিব লাগিব ন সিহঁতৰ লগত ময়ো দৌৰি দিব লাগিব সিহঁতৰ লগত নহ'লেতো মোক মাৰি থৈ গুচি যাব তেনেকুৱা এটা থ্ৰেট এটা দি থৈছিলে প্ৰথমতে আৰু কৈছিলে যদি তই আমাৰ লগত দৌৰিব নোৱাৰে দেন উইল শ্বুট ইউ তেনেকুৱা ধৰণৰ কথা কৈছিলে তো মই সেই ঠিক তেনেকৈ ধৰণে থাকিলোঁ থকাৰ পিছত সেই কেম্পবিলাকত এটা কেম্পৰ পৰা এটা কেম্পলৈ গ'লোঁ তাৰ পৰা 2-3 মাহ হ'ল এপ্ৰিলত মোক কৰিছিলে নহয় মে' জুনলৈ মই তাতে থাকিলোঁ তাৰপিছত আপুনি সেই মাজৰ সময়খিনি কি আপোনাৰ ধৰক ঘৰত থাকিলে আপুনি কিতাপ পত্ৰ পঢ়িছিলে সেই সময়খিনি আপুনি কেনেদৰে পাৰ কৰিছিলে আচ্ছা সেইটো মই কি কৰিছিলোঁ সিহঁতক মই কাগজ বিচাৰিছিলোঁ পেপাৰ সিহঁতে পেপাৰ প্ৰথমতে দিয়া নাছিলে পেপাৰ দিয়া নাছিলে মানে সিহঁতে কৈছিলে আমি পাৰ্মিশ্যন ল'ব লাগিব মই ক'লোঁ যে মই এনেকৈ লিখিব বিচাৰোঁ দেই এনেকৈ লিখোঁ তেতিয়া ক'লে যে ঠিক আছে পাৰ্মিশ্যন দি সুধি ল'ম আমাৰ সিহঁতৰ ওপৰৰ কাৰোবাক কি ভাষাত কথা পাতিছিলে আপোনাৰ লগত সিহঁতে হাফ অসমীয়াও কয় হিন্দীও কয় আৰু ইংলিছ আৰু ব্ৰকেন ইংলিছ আৰু দেই কিছুমানে হিন্দী কয় আৰু অসমীয়াও কয় মানে ভালকৈ ক'ব নোৱাৰে আৰু ইংলিছ কিছুমানে ইংলিছো কৈছিলে তাৰপিছত মোক ক'লে যেনেকৈ মই পাৰ্মিশ্যন তাৰপিছত পাৰ্মিশ্যনটো দিলে সেইখন যেতিয়া মই কাগজখিনি পালোঁ কাগজখিনি পাওঁতে মই এভৰি ডে ফাৰ্ষ্ট থিং ইন দ্য মৰ্ণিং মই কি কৰিছিলোঁ মই ডায়েৰী লিখিছিলোঁ তাৰমানে আই প্ৰেইং টু গড আৰু মানে কি আৰু মোক সহায় কৰা বা ভাল তেনেকুৱা ধৰণৰ আৰু গড মানে মই নট অনলি হিন্দু বুলি নহয় দেই অল ৰিলিজন চেম টু মি চ' ইনফেক্ট অল দ্য এড্ৰেছ যিবিলাক সেইবিলাক এতিয়া মোৰ লগত আছে সেইবিলাক মই পাৰ্মিশ্যন লৈ পেলাই লৈ আনিছোঁ ইজ উইথ মি নাও তো সেইবিলাক মই সদায় ডায়েৰী মেইনটেইন কৰিছিলোঁ মেইনটেইন কৰি পেলাই এটা সময়ত কৰোঁ আৰু এতিয়া গধূলি সময় অলপমান ফ্ৰী নহয় তাতে বহো নহয় তেতিয়া কোনোবা ল'ৰা আহে আহি পেলাই মই তেতিয়াই সিহঁতক এই যিটো ল'ৰাই যে মোক প্ৰথমতে সহায় কৰিছিলে তাক মই বড়ো লেংগুৱেজ তাৰ পৰা শিকিলোঁ আৰু মই তাক ইংলিছ শিকালোঁ তাৰপিছত মই মানে সিহঁতে কি কৰে খুব বেছি এসপ্তাহ বা 10 দিন একেলগে ৰাখে নহ'লে যদি ফেমিলিৰাইজ হৈ গ'লে তেতিয়া বেয়া হৈ যায় একেখিনি মানুহৰ লগত বৰ বেছি দিন নকৰে সেইটো নকৰে সেইটো সিহঁতৰ এটা চিক্ৰেট আছিলে তাৰ পৰা মোক এই ভূটানৰ পিনে লৈ গ'ল তাত ভূটানত এই যে আপোনাক লৈ যোৱা হয় ইটো কেম্পৰ পৰা সেইটো কেম্পলৈ কেনেদৰে লৈ গৈছিলে খোজকাঢ়ি পাহাৰত খোজকাঢ়ি আৰু মানে খুব কম সময় দিয়ে আৰু এটা সিহঁতে একে পিনে দিয়ে নাযায় এতিয়া যদি এখন গাঁৱৰ পৰা এখন গাঁৱলৈ গ'লে চিধা ৰাস্তা দি গ'লে সিহঁতে তেনেকৈ নাযায় ভিতৰে লৈ যায় বা য'ত মানুহৰ সমাগম কম থাকে সেই তেনেকুৱা লৈ আৰু সদায় ৰাতি লৈ গৈছিলে দিনত থাকে ৰুমৰ ভিতৰতে সোমাই থাকিব লাগে ক'তো যাব নিদিয়ে খালি সেই গধূলি সময় আৰু ওলাই আহে ওলাব দিয়ে আৰু চোতালত অলপ দেৰি বহোঁ আৰু সিহঁতৰ লগত বহি কৰোঁ এটা সময়ত সিহঁতৰ মোৰ প্ৰতি বহুত পুতৌ মানে খুব বেয়া হৈ গ'ল যে এনেকুৱা তোৰ নিচিনা মানুহ এজনক কৈছোঁ কাৰণ মই তেতিয়ালৈ মই সিহঁতক জনা হ'লোঁ মই সিহঁতক সুধিলোঁ তহঁতে উগ্ৰপন্থী কিয় হ'ব খুজিছিল তেতিয়া ক'লে যে আমাৰ এনেকুৱা এটা হৈছিলে যে আমাক ফেমিলিৰ পৰা ফ'ৰ্চ কৰিছিলে দিবলৈ আৰু যদি আমি নাহোঁ তেতিয়া মা দেউতাৰ কাৰণে বেয়া বা ফেমিলিৰ কাৰণে বেয়া হ'ব পাৰে গতিকে আমি তেনেকৈ কিছুমান ল'ৰা আমি ওলাই আহিছিলোঁ ধেমাজি বোমা স্ফোটটো অনাকাংক্ষিতভাৱে ঘটিছে এইটো আৰু এইটো কাৰণে সেইটো সময়ত যদিও মই কাৰাগাৰত যদিও কিন্তু মই মানে তাৰ দায়িত্বৰ পৰা কিন্তু মুক্ত নহয় কাৰণ এজ এ জেনেৰেল ছেক্ৰেটাৰী হিচাপে তাৰ দায়িত্বভাৰ মই ল'বই লাগিব মানে ধেমাজিত গৈ পেলাই মই ৰাজহুৱাভাৱে মেডাম মেফিত এবাৰ গৈছিলোঁ তাৰ ৰাজহুৱাভাৱে তাত ক্ষমা বিচাৰিছোঁ ঠিক তেনেকৈ আপোনাৰ সঞ্জয় ঘোষৰ হত্যাকাণ্ডটো আমি কোনোৱে নাজানো আৰু সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ পিছতেই আন্তৰ্জাতিক পৰ্যায়ত আমাৰ কাৰণে দুৰ্যোগ এটা আহি পৰিছে আমাৰ বিৰুদ্ধত ইণ্টাৰপলৰ নটিচ ওলাইছে সঞ্জয় ঘোষৰ হত্যাৰ পিছত আপুনি জেনেভাত যেতিয়া আছিলে সেই সময়তো মই যিমানটো শুনিছোঁ অৰুন্ধতী ঘোষ এম্বেছাডৰ আছিলে সঞ্জয় ঘোষৰ বাইক সম্বন্ধী তেওঁ পালিত মা গতিকে অৰুন্ধতী ঘোষেতো মোক এৰেষ্ট কৰাৰ কাৰণে বিশেষ উদ্যোগ লৈছিল তাত আচ্ছা তেখেত তাতে তেতিয়া সেইটো সময়ত এম্বেছাডৰ আছিলে কিন্তু এটা কথাতে এতিয়াও কওঁ যে মানে সঞ্জয় ঘোষৰ হত্যাৰ ক্ষেত্ৰত মানে আমাৰ কেন্দ্ৰীয় নেতৃত্ব অৱগত নাছিল আৰু সেইটো সময়ত যেতিয়া সঞ্জয় ঘোষক যিটো সময়ত মাৰিছে সেইটো সময়ত মই আছিলোঁ বেংককত থাকি পেলাই তাৰপিছতে বাংলাদেশত আছিল পৰেশ বৰুৱা আৰু ৰমেন্দ্ৰ ৰাজকল বাংলাদেশত আছিল মই জেনেভালৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ আচ্ছা তেতিয়া মই যেতিয়া মানে বেংককত আছিলোঁ তেতিয়া এষ্টনিয়াৰ পৰা আনৰিপ্ৰেজেণ্টেটিভ নেশ্যন চেল্ফ পিপুলছ অৰ্গেনাইজেশ্যনৰ যিজন ছেক্ৰেটাৰী জেনেৰেল আছিলে মাইকেল তেওঁ মোলৈ ফোন কৰি কৈছে যে অনুপ এনেকৈ সঞ্জয় ঘোষৰ তোমালোকে কি জানা তো মই ক'লোঁ যে সঞ্জয় ঘোষ কোন মইতো নাজানো মই বাহিৰতে আছোঁ তাৰপিছত তেওঁ ক'লে যে নহয় আলফাই কিডনেপ কৰি লৈ গৈছে কি হৈছে তেতিয়া মই মানে লগে লগে মানে আমাৰ CNC পৰেশ বৰুৱা বাংলাদেশত আছে তেওঁক ক'লোঁ যে
যেনেকৈ তেনেকৈ মানে সঞ্জয় ঘোষৰ নামৰ এজনক কিডনেপ কৰিছে তুমি জানাই কৈছে মই গম পোৱা নাই মোৰ কি হৈছে যদি হেৰি কৰাচোন খবৰ কৰা আৰু যিকোনো প্ৰকাৰে তাক যাতে যদি জীৱিত আছে এতিয়ালৈকে তেতিয়াহ'লে যাতে কোনো পধ্যে তাৰ মৃত্যু নহয় এই কথাটো তুমি একদম নিশ্চয়তা কৰা তুমি এতিয়াই ইমিডিয়েট যোগাযোগ কৰি পেলাই তাক যাতে মৰা নহয় কিন্তু ইতিমধ্যে পৰেশ বৰাই পিছদিনা সেইদিনাই নিশালৈ মোলৈ খবৰ পঠাইছে যে ইতিমধ্যে মানে সঞ্জয় ঘোষ নাই এইবাৰ লোকেল কমিটি লোকেল স্থানীয় কৰিলে এইটো ঘটনাটো কিন্তু এতিয়া কথা হ'ল এনেকুৱা বহুত ঘটনা ঘটিছে আলফাই বহুত ভুল কৰি দিছে ভুল কৰি থৈছে মই মানে এটা বাস্তৱ অভিজ্ঞতা এটা কওঁ কিছুদিন পূৰ্বে গুৱাহাটীতে আমাৰ বিৰাজ শৰ্মা ঢুকাইছিলে বিৰাজ শৰ্মা মূলত খুবেই ভাল আছিলে তেতিয়া গণসংগ্ৰাম পৰিষদত অতুল বৰা বিৰাজ শৰ্মা তেওঁলোকে আহ্বায়ক আছিলে অসম জাতীয়তাবাদী দলৰ আছিলে অসম জাতীয়তাবাদী দলৰ যে আপোনাৰ গিৰীণ বৰুৱা তেখেতসকলৰ বিনোদ গোস্বামী গিৰীণ বৰুৱা তেখেতসকলৰ নিপেন গোস্বামী তেখেতসকলৰ মোৰ খুব ভাল সম্পৰ্ক গতিকে কেতিয়াবা মই গিৰীণদাহঁতৰ ঘৰলৈ যাওঁ বৌৱে মোক চাহ তাহ খুৱাই ৰাতিপুৱাই গৈ পেলাই সোমাওগৈ গতিকে খুব মৰমো কৰিছিলে গিৰীণদাই মোক গতিকে কথাটো তেওঁলোকৰ লগত এটা সম্পৰ্ক আছিল আমাৰ বিৰাজ শৰ্মাৰ লগত সম্পৰ্ক এটা আছিল বিৰাজ শৰ্মাৰ মৃত্যুৰ পিছত মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ আমাৰ ল'ৰাজনৰ লগত আগৰ সম্পৰ্ক আছে বুলি ভাবি তাৰ আগে মই বিৰাজদাক ক'ৰবাত লগো পাইছিলোঁ কোনোবা মিটিং এখনত তাৰপিছত তাততো মানে মই বৌক সুধিলোঁ বোলো বিৰাজদা কেনেকৈ ঢুকালে তাৰপিছত বোলে নহয় যে গুলি খাইছিলে গুলি খোৱাৰ পিছতে মানে শাৰীৰিকভাৱে দুৰ্বল হৈ গ'ল মই বোলো মোৰ লগত যিটো আছিলে তাক সুধিলোঁ বোলো কি কথা তই জানো জানি কৈছে মই নাজানো কেতিয়া গুলি আহিছিলে গুৱাহাটীত তেওঁক এনকাউণ্টাৰ হৈছিলে আচ্ছা মই নাজানো কথাটো গম পাইছা নাই গতিকে তেওঁৰ ঘৰত গৈ পেলাই সেইদিনা মই যিটো অৱস্থাত পৰিছোঁ বৌ ওচৰত মই মানে কথা ক'ব নোৱাৰা মানে একেবাৰে বোবা হৈ গৈছোঁ কি কথা হৈ গ'ল গতিকে এইবিলাক মানুহ যিবিলাক মানুহে নেকি জাতিটোৰ কাৰণে যথেষ্টখিনি কাম কৰিছিলে এইখিনিকে আমি শত্ৰু হাৰিলে লৈ গ'লোঁ আক্ৰমণৰ লক্ষ্য কৰিলে শত্ৰু হাৰিলে লৈ গ'লোঁ আক্ৰমণ কৰিলোঁ আৰু এটা কথা হ'ল কি সেইটো সময়ত আমাৰ সদস্যসকলক মই এটা কথাই কৈছোঁ সেইটো সময়ত আমাৰ সদস্যসকলক বহুতেই ইউজ কৰিলে